দিৱসৰ লগত সংগতি ৰাখি মই এটি স্বৰচিত কবিতা পাঠ কৰিম। মোৰ কবিতাৰ শিৰোনাম হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। হে সংগীতৰ পূজাৰী তুমি, আজিও ৰূপতীৰ্থৰ যাত্ৰী। তুমি আমৰণ ৰূপতীৰ্থৰ সাধক, তুমি আমৰণ ঝঞ্জা বিজয়ী আত্মাৰ গৰাকী, নৱোন্মেষ শালিনী, আন বহু প্ৰতিভাৰ উদ্ভাসিত শিল্পী তুমি ব্যক্তি জীৱনৰ সততা, সাহস, সত্যনিষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য সংস্কৃতি জগতত দুৰ্লভ। তুমিতো জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ 10জন অসমীয়াৰ মাজৰ এজন। তুমিয়েইতো প্ৰস্তুত কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শতবিঘিনি উপেক্ষা কৰি ত্যাগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনক সম্বোধিবলৈ। তুমি আছিলা প্ৰণালীবদ্ধ চিন্তাবিদ, নিজ স্বীকাৰোক্তি মতে নোহোৱা এজন পণ্ডিত, মনৰ প্ৰাণৰ শিল্পী। শিল্প তোমাৰ বাবে নাছিল পংকময়, পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আৰে আৰে উটি বুৰি ফুৰা কল্পনাৰ বিলাস। শিল্প তোমাৰ বাবে হেনো বাস্তৱৰ নিৰ্যাস। জ্যোতিপ্ৰসাদ তুমি নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী। সেয়ে আনৰ শ্ৰম সৃষ্টি প্ৰতিভাৰ প্ৰতি তোমাৰ মনত স্পষ্ট হয় অসীম সহানুভূতিশীল শ্ৰদ্ধা, জনগণৰ ওপৰত আস্থা। জ্যোতিপ্ৰসাদ যাৰ নামেই অৰ্থ প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা, তোমাৰ সমস্ত ৰচনাত ব্যাপ্ত আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰামৰ